তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান বাজিছে 5টা আৰু আজিকালিতো জানেই অলপমান দিন অলপমান লাম্বা হৈছে মানে অলপমান দীঘল হৈছে তো এতিয়া মই যাম মানে এই ভিডিঅ'টো মই অলপ দেৰিকৈ শ্বুট কৰি আছোঁ এতিয়া মই যাম বৰপেটা ৰোডত কাৰণ আমাৰ বৰপেটা ৰোডত তাৰমানে আঠিয়াবাৰী মহোৎসৱ চলি আছে তো মই সন্ধিয়াকৈ মানে সন্ধিয়া টাইমত অলপমান যাম আৰু মানে 5টা বাজিল এতিয়া 5:30 মান বজাত গৈ পোৱাকৈ মই বৰপেটা ৰোডত যাম কাৰণ আঠিয়াবাৰী মহোৎসৱ চাবলৈ যাম তো মই যাম নৱজিত দাৰ ঘৰত প্ৰথম তো মই তাৰ লগতে যাম বেছিভাগ বেলেগত গ'লে দূৰত অলপমান আমাৰ ঘৰৰ পৰা মানে 10 কিলোমিটাৰমান হয় তো সন্ধিয়াও হ'ব তো এতিয়া মই যাম সিয়াৰ লগত তো এতিয়া বলক মই তাৰ ঘৰত যাওঁ আৰু এতিয়া মোৰ লগত আছে আমাৰ হিতিত দামোদা তো এতিয়া মই ৰেডি হওঁ আৰু নৱজিত দাৰ ঘৰত ডাইৰেক্ট লগ পাই আছোঁ তো ফাইনেলি মই আহি পালোঁ নৱজিতহঁতৰ ঘৰৰ পৰা ওলালোঁ ইতিমধ্যে আৰু আমি দুয়োটা গৈ আছোঁ মানে মহোৎসৱলৈ মোৰ লগত আহি থাক মোৰ পাছে হৈছে তো বন্ধুসকল এতিয়া মই আহি পালোঁ আঠিয়াবাৰী মহোৎসৱ আৰু মোৰ লগত আছে বন্ধু নৱজিত তো এতিয়া চাওক আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকক তো বন্ধুসকল আপোনালোকে আহিয়ে প্ৰথমৰ পৰা যদি চাব খোজে তেতিয়াহ'লে দেখা পাব এয়া চাওক স্বচ্ছ ভাৰত অভিযান স্বচ্ছ ভাৰত মিছনৰ ইয়াতে মানে দেখুৱাইছে আপোনালোকক তো মই আপোনালোকক দেখুৱাইছোঁ তো ইয়াতে এনেকৈ ঘৰ বান্ধি দিছে আৰু এইবিলাক দেখিছে পুতলা আৰু তাৰপিছত ইয়াতে কমিটিৰ মানুহ বহে আৰু ইয়াতে এনেকুৱা কৰি দিছে এই লাইনটোৰ পৰা যদি আপোনালোকে চাই গোটেইখিনি দেখিব আপোনালোকে ইয়াতে খোৱা বস্তু সকলোখিনি পাব ইয়াতে ধৰিলে মুৰ্গী পায় নেকি তো এইবিলাক মুৰ্গী ইয়াতে দিয়ে আৰু মোৰ পিছপিনে আপোনালোকে ইয়াতে যিমানবোৰ দেখিছে চব মানে ইয়াতে জুৱা হেন টাইপত মানে ইয়াতে খেলা চলি আছে আৰু মানে 20 টকাতে মুৰ্গী দি আছে তো এনেকুৱা দেখিছে মই দাদাক সুধিলোঁ এইমাত্ৰ তো মই ভাবিছোঁ নৱজিতক মানে ইয়াতে জঁপিয়াবলৈ দিম বুলি ভাবিছোঁ নৱজিত কি কোৱা জঁপিয়াবানে নাই আমি তলেদি পৰি যাব লাগিব তো নৱজিতক সুধিছোঁ ই যদি জঁপিয়াত ৰাজি আছে তেতিয়াহ'লে মই ইয়াতে জঁপিয়াবলৈ দিম তো মাইনাহঁতে ইয়াতে পূৰা একদম ফূৰ্তি কৰি আছে জঁপিয়াই আছে ভাইটি আৰু মোৰ পিছপিনে সেয়া ভাইটি এজনে মানে সাঁতুৰি আছে ত' তাৰ মানে গাড়ীখনত সি খেলি আছে আমি মানে ভাইটিক সুধিলোঁ কেইটাকে আমাক ইয়াতে ল'ব তো সি কৈছে নালাগে তোমালোকে উঠিব ইয়াতে মানে এনেকুৱা লাগিছে যেন মানে ৰাস চলিহে আছে ৰাসৰ সময়ত প্ৰায় এনেকুৱা হয় আৰু বৰপেটা ৰোডত যিখন ৰাস হয় তো তাৰ মানে ফিল্ডখন এইখনেই হৈছে ৰাস হোৱা ফিল্ডখন আৰু ইয়াতে প্ৰতি বছৰে ৰাস হয় কিন্তু এইবাৰ কৰোণাৰ কাৰণে ৰাস হ'ব নোৱাৰিলে চ' সেইবাবে কিজানি মহোৎসৱ পাতিছে ধুনীয়া হৈছে একদম মানে ৰাসৰ নিচিনাকৈ লাগিছে একদম পূৰা চব মানে ৰাসত যিবিলাক বস্তু আহে নাগৰদলা আদি কৰি তৰা আৰু বৰ্তমান যিখন কিতাপে খলকনি লগাই আছে চ' এইখনেই হৈছে কিতাপ লাইফ অফ এ ড্ৰাইভাৰ কেবিনৰ ইপাৰে তো এতিয়া কিতাপ ল'লোঁ এখন নৱজিতৰ মইনা আছে এটা নৱজিতহঁতৰ তো তাৰ বাবে এখন কিতাপ ল'লোঁ আৰু আপোনালোকে ল'ব পাৰিলে কিতাপ আৰু কিতাপ এখন ল'লে আপোনালোকৰে লাভ হ'ব তো বন্ধুসকল আঠিয়াবাৰী মহোৎসৱ আজি 5 দিন গ'ল আৰু 1 ফেব্ৰুৱাৰীলৈকে থাকিব তো আপোনালোকে আহিলে আহিব পাৰে আৰু 5 দিন যোৱাৰ পিছতে মানুহ চাওক বহুত মানুহ হৈছে ভাল লাগিছে
আৰু মোৰ পিছত যিমানবোৰ দোকান দেখিছে আপোনালোকে চব মণিহাৰী পাব ইয়াতে ছোৱালীবিলাকে আহিব পাৰে এইখিনিত আৰু দাদা আছে দাদা কি খবৰ ভাল না বঢ়িয়া আছে দাদাৰ খবৰ আৰু এইখিনি ঠাইতে সকলোৱে ফটো উঠাৰ কাৰণে এটা বেষ্ট ফটোশ্বুট কৰা প্লেচ বনাই দিছে চ' আমি এতিয়া চাহ খাবলৈ আহিছোঁ খজা আৰু চাহ এয়া চাহ আহি পোৱা নাই এতিয়াও বিদুলে এয়া ৱেইট কৰি আছে আহিছে চাহ আহি গ'ল আমাৰ চাহ আহি গ'ল এতিয়া চাহ আহি গ'ল আৰু আমাৰ এইটো জেঠা জেঠাই মই চাহ দিছে জেঠা হাই কৰি দি হাই হাই কৰি দিয়ক এবাৰ ধন্যবাদ চ' এতিয়া আমি খাই লওঁ তাৰপিছত লগ পাই আছোঁ তাৰপিছত লগ নাপাওঁ ডাইৰেক্ট আৰু ঘৰত তো এতিয়া আমি ওলালোঁ আৰু ঘৰলৈ যাওঁ কাৰণ বহুত দেৰি হৈ গ'ল আৰু গাড়ী নাপাব লাগিলে আৰু বুলি যাব লাগিব তো সেইবাবে আমি ওলালোঁ তো আপোনালোকক ইয়াতে বাই বাই দিওঁ বাই বাই